সকলোলৈকে মোৰ ফালৰ পৰা মহাসপ্তমীৰ বহুত শুভকামনা জনাইছোঁ। এয়া আমি ওলাইছোঁ আজি সপ্তমীৰ দিনাখন পূজা চাবলৈ। এইজনী বৌ ওলাই আছে, চাই দিয়া বৌ, হাই কৈ দিয়া। হাই, সপ্তমীৰ শুভেচ্ছা জনাই দিয়া সকলোলৈকে। শাৰদীয় দুৰ্গা পূজাৰ মহাসপ্তমীলৈ সকলোকে শুভেচ্ছা থাকিলে। লগ পাই আছোঁ অলপ পাছত, চাই থাকক। পূজাৰ বতৰত এনেও ঘৰত সোমাই থাকি ভাল নালাগে মনবোৰ, সেয়েহে আমি মহাসপ্তমীৰ দিনাখন ওলাই আহিলোঁ ঘৰৰ পৰিয়ালৰ লগত। ওলাই আহি আমি এতিয়া মণ্ডপৰ ভিতৰলৈ সোমাই যাম। ৰাস্তাত বহুত দোকান পোহাৰ আছে, এইবাৰ বহুত দোকান বহিছে। আমি এতিয়া মণ্ডপৰ ভিতৰলৈ সোমাই যাম। আমি ওলাই আহি মাৰ আশীৰ্বাদ ল'লোঁ। এয়া মাৰ আশীৰ্বাদ আমি ল'লোঁ, চাই থাকিব। মাৰ আশীৰ্বাদ লোৱাৰ পাছত আমাক পুৰোহিতজনে খুব ধুনীয়াকৈ আশীৰ্বাদ দিলে, ফুট দিলে। সঁচাই মনটো খুব ভাল লাগে পূজাৰ সময়ত ওলাই আহি ফুট দিলে ধুনীয়াকৈ পুৰোহিতজনে। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কি কৰোঁ দেখুৱাই থাকিম। দোকানবোৰ ঘূৰিলোঁ অলপ, বহুত বস্তু ওলাইছে, কিবা কিবি ল'লোঁ বাৰু। এয়া মাৰ প্ৰসাদো খালোঁ, মায়ো খাই আছে প্ৰসাদ। এয়া বৌও প্ৰসাদ খাই আছে, আৰু এজনী মই ধুনীয়াকৈ আমি প্ৰসাদ খাই আছোঁ। গুড মৰ্ণিং এভৰিৱান। আমি এতিয়া অষ্টমী শৰাই দিবলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে গৈছেনে জনাবচোন। কিবা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাই দে সকলোলৈকে। নমস্কাৰ, সকলোলৈ দুৰ্গা পূজা আন্তৰিক শুভেচ্ছা থাকিল। চাই থাকিব ব্লগটো কণ্টিনিউ। আজি হৈছে মহাষ্টমী, আৰু এই দিনটোতে আমি সকলোৱে মাৰ ওচৰত শৰাই আগবঢ়াওঁ। গতিকে আমাৰ পৰিয়ালৰ সকলোৱে মিলি আমি মাৰ ওচৰত শৰাইখন দিবলৈ আহিলোঁ। মাৰ ওচৰত আমি শৰাই দিলোঁ। খুব ধুনীয়াকৈ আমি মাৰ ওচৰত শৰাইখন আগবঢ়ালোঁ, চাকি বন্তি জ্বলালোঁ। বহুত ভাল লাগিলে আজি মহাষ্টমীৰ দিনটো, বহুত ভাল লাগিলে। আশা কৰোঁ সকলোৰে যাতে দিনবোৰ ভালে কুশলে পাৰ হয়, সকলো সুস্বাস্থ্যগৰাকী হৈ থাকক, এয়াই মাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। এগৰাকী অসমীয়া ছোৱালী হিচাপে চাদৰ মেখেলাটোতো আমাৰ প্ৰিয় সদায়েই হ'ব। সেয়েহে নিজকে ধুনীয়া দেখিলোঁ কাৰণে ভাবিলোঁ অলপ ভিডিঅ'কে কৰি লওঁ। ইমান ধুনীয়াকৈ সাজি কাচি লোৱাৰ পাছত ভিডিঅ' এটাতো বনাবই লাগিব। সেয়েহে মই এটা ভিডিঅ' বনালোঁ। মই ইনষ্টাগ্ৰামত ইতিমধ্যে আপলোড কৰিলোঁ, আপোনালোকে ভিডিঅ'টো তাত চাব পাৰে। A few moments later. আজি মোৰ অষ্টমীৰ ৰাতিৰ সাজযোৰ এইযোৰকে মই পিন্ধি পেলাই ওলাই যাম বুলি ভাবিছোঁ। ৰেডি হোৱাৰ পাছত আপোনালোকক দেখাম, আৰু মোৰ লুকটো আজি কেনেকুৱা লাগিছে কমেণ্টত জনাব হা। আৰু এইটোৱেই হ'ল মোৰ আজি ফাইনেল লুক। মা আৰু বৌকো অলপ দেখাই দিওঁ বুলি ভাবিলোঁ। দুয়োগৰাকী ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছে অষ্টমী পূজালৈ বুলি, সেয়ে ভাবিলোঁ অলপ দেখাই দিওঁ বুলি। সেয়া বৌ আৰু মা ওলাইছে।
আজি আমি অষ্টমীৰ পূজা চাবলৈ সৰু পথাৰলৈ আহিছোঁ আৰু আমি দেৱী মাৰ আশীৰ্বাদ ল'লোঁ। লোৱাৰ পাছত এয়া চাব পাৰে আজি অষ্টমী বহুত ভিৰ হৈছে আৰু মেলা বহিছে সৰু পথাৰত। মেলা আহিলেতো এনেও বহুত ভিৰ হয়। এয়া মেলাখন হৈছে। মই ইমান বেছিও ভিডিঅ' কৰিব নাই পৰা কাৰণ বহুত ভিৰ হৈছে। ইমান ভিৰৰ মাজত মোবাইলটো ওলোৱাটো যথেষ্ট দিগদাৰো হয় অলপ, সেয়েহে মই অলপহে ভিডিঅ' কৰিছোঁ। পূজা চাই আছোঁ, তাৰ মাজতে এইভাগ পূজা আচৰিত লাগিলে। এয়া কিন্তু জীৱন্ত প্ৰতিমা হয়। মই ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ বুলি, সেয়েহে অলপ মই ভিডিঅ' কৰি আনিলোঁ। চাওক কি সুন্দৰ লাগিছে দেখিবলৈ, জীৱন্ত মূৰ্তি হয় এয়া। নৱমী পূজা চাবলৈ আমি ৰেডি হৈছোঁ। আজি মই এইযোৰ পিন্ধিছোঁ, ভালকৈ দেখাম বাৰু চাব। লগতে এইটো এটা স্মাৰ্ট ৱাচ পিন্ধি লৈছোঁ। পূজা কেনেকুৱা চলিছে আপোনালোকৰ জনাব, আৰু ক'ত ক'ত পূজা চাবলৈ গৈছে জনাব দেই। ময়ো দেখাই থাকিম আজিনো কেনেদৰে পাৰ কৰোঁ, চাই থাকিব। এয়া মই আৰু বৌ ৰেডি পূজা চাবলৈ যাবলৈ। আজি নৱমী পূজা। বৌ কিবা এটা কৈ দিয়া। সকলোকে নৱমী পূজা শুভেচ্ছা থাকিলে। আপোনালোক কোন কোন গৈছে? আমি যাবলৈ ওলালোঁ, আমি দুগৰাকী। চাই থাকিব, আমি দেখাই থাকিম ক'ত ক'ত আজি ফুৰোঁ, আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এটা কথা আছিলে দেই, মই আজি ভিডিঅ'টোত মই প্ৰায়খিনিতে মই ভইচ অভাৰ কৰিব লাগিব, কিয়নো আজি পূজাত মানে ইমানে বাহিৰৰ নইজবোৰ আহি থাকে। পূজাৰ ভোগ খালোঁ, সঁচাই বহুত ভাল লাগিছিলে খাই। আজিও খালোঁ আমি পূজাৰ ভোগ। আজি পূজাৰ ভোগত খিচিৰি উলিয়াইছিলে মহানৱমীৰ কাৰণে। বহুত ভাল লাগিছিলে খাই পেলাই। যিহেতু পূজা বতৰত কিন্তু সকলো ঠাইতে জেলেপি ওলায়। আমাৰ এইফালে কিন্তু এটা বেলেগ বস্তু ওলায়, আমিত্ৰী বুলি কয় ইয়াৰ নামটো। কোনে কোনে চিনি পায় বাৰু জনাবচোন, আৰু খাই পাইছেনে সেইটোও কমেণ্ট কৰি জনাব হা। আমাৰ এইফালে ওলায় মানে বস্তুটো। মই ভাবিলোঁ সেইকাৰণে আপোনালোকক এইটো অলপ দেখাই দিওঁ বুলি ভিডিঅ' কৰি। জেলেপিটো সকলো ঠাইতে পোৱা যায়, এতিয়া ইয়াতো বনাই আছে জেলেপি, লগতে আমিত্ৰীও বনাই আছে। খাবলৈ কিন্তু বহুত টেষ্টি লাগে। এইটো চব আমিত্ৰী বুলি কয় ইয়াক। দেখিবলৈ যিমান ধুনীয়া, খাবলৈও এইটো বহুত টেষ্টি। A few moments later. পূজা চাই আহিলোঁ গাইজ। এয়া বেলুন আনিলোঁ। পূজা বতৰত যদি বেলুন এটা নলওঁ, তেতিয়া পূজাটো সঁচাকৈ কিন্তু বহুত আধৰুৱা লাগে, নহয় জানো? এইটো এটা বেলুন মই কিনি আনিলোঁ। কেনেকুৱা লাগিছে জনাব দেই। আপোনালোকে কিনিছেনে বেলুন পেপা নহ'লে পূজা সঁচাকৈ মানে আধৰুৱা লাগে ন?
আমি চাওঁতে চাওঁতে পূজা শেষেই হ'ল আৰু আজি শেষবাৰৰ কাৰণে দশমী পূজালৈ বুলি আমি ওলাই আহিছোঁ মা মই আৰু বৌ কিবা এটা কৰি দিয়া মা যাওঁ এতিয়া দেৱী দৰ্শন কৰি আহোঁগৈ এইকেইদিন বহুত ভাল লাগি আছিলে আজিৰ পৰা বহুত বেয়া লাগিব সেইটো দেই তেওঁ আহিব তেওঁ যাবৰ কাৰণে দেখিছে কেনেকৈ পুষ্পবৃষ্টি পেলাই দিছে সেইটো কাৰণে বহুত ভাল লাগিছে মনটো দুখো লাগিছে কিন্তু কি হ'ব আমিতো তেওঁক ৰাখি থ'ব নোৱাৰোঁ তেওঁতো যাবই এইটো কি ফুল হয় বাৰু আপোনালোকে জনাবচোন যদি জানে দেৱী মাৰ ওচৰৰ পৰা আহিলা নি অঁ তেওঁৰ ওচৰৰ পৰা আহিলোঁ অলপ মানে তেওঁৰ ওচৰৰ আশীৰ্বাদ আশীষ লৈ আহিলোঁ এয়া সেন্দুৰ লৈ আহিছিলোঁ তেওঁ প্ৰসাদ লৈ আহিছোঁ অলপ পিছত সেন্দুৰ খেল হ'ব এতিয়া আকৌ তেওঁক পাৰিলে দেখা কৰিবলৈ আহিম নোৱাৰিলেও তেওঁক ক্ষমা কৰি যাব তোমালোক আহিবা তালৈ বহুত ভাল লাগে সেন্দুৰ খেলটো মনটো বেয়াও লাগি আছে যিহেতু আজি বিজয়া দশমী আমি সেন্দুৰ খেললৈ বুলি আহিলোঁ বহুত দুখ লাগে এই সময়কণত যিহেতু দেৱী মায়ে আমাক এৰি গুচি যায় বহুত বেয়া লাগে এই সময়কণ সেন্দুৰ খেল চলি আছে তাৰ মাজতে মায়ে লগৰ ছোৱালী লগ পাই একেবাৰে কথাৰ শেষেই নহয় একদম মাৰ পৰা আশীৰ্বাদ ল'লোঁ আৰু আমাৰ দুৰ্গা পূজা এনেদৰে পাৰ কৰালোঁ আপোনালোকৰ দুৰ্গা পূজা কেনেদৰে পাৰ হ'ল জনাব মোক কমেণ্টত আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাত